হেল্ল' গুড মৰ্ণিং। মোৰ চাইক্লিং চেম্প্লিফাইড চেনেলটোলৈকে সকলোকে স্বাগতম। মই যোৱাকালি আছিলোঁ গুৱাহাটীত আৰু এতিয়া আজি গৈ আছোঁ গুৱাহাটীৰ পৰা পাঠশালালৈকে চাইকেল লৈ। মই এতিয়া পালোহি এই পল্টন বজাৰৰ এই ট্ৰেইন ষ্টেচনলৈকে যোৱা এণ্ট্ৰেঞ্চখিনি আছে আগত। এতিয়া মই পল্টন বজাৰৰ পৰা পিছত এটি ৰোড যাম। এটি ৰোডৰ পিছত ভৰলু, মালিগাঁও এনেকৈ গৈ জালুকবাৰীৰ পৰা পিছত চিধা পাঠশালালৈকে চাইকেল চলাম। মোৰ এই জাৰ্ণিটোৰ বেকগ্ৰাউণ্ডটো অকণমান ক'লা আহিছে। মোৰ এই জাৰ্ণিটোৰ গোটেইখিনি ভিডিঅ'ত দেখাম, মাজে মাজে ভিডিঅ' কৰিম, মাজে মাজে কথা ক'ম। যিহেতু কৰোণাৰ প্ৰভাৱ বেছিকৈ পৰিছে, মই মাস্কখন লগাই লওঁ। ইয়াত সকলোৱে মাস্ক লগাইছে। কৰোণাৰ প্ৰভাৱ বাৰুকৈ ইয়াত পৰিছে। আহি পালোঁ মই এতিয়া এটি ৰোড। এইটো ৰোড নৰ্মেলি বহুত ট্ৰেফিক হয়। মই ৰাতিপুৱাই আহি ভালে কৰিলোঁ, ইয়াত ট্ৰেফিক এতিয়া নাই। ইমান কাষেৰে যাই লাগি যোৱা যেনে পালোঁ। আৰু এতিয়া মই পালোঁ এই এটি ৰোডৰ ব্ৰিজখন। তো সেইকাৰণে মই গিয়াৰখিনি কমাই লওঁ, দুফালে কমালোঁ, আগতো কমালোঁ, পাছতো কমালোঁ। হৈ গ'ল বহুত এতিয়া এইটি চলাবলৈ। পক্ষীৰাজ ঘৰা খট 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 খটকে দাউৰা, পক্ষীৰাজ ঘৰা খট 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 খটকে দাউৰা। আহি পালোঁ মই এতিয়া মালিগাঁও। ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ পিছতে জালুকবাৰী পামেই। ৰাতিপুৱা উঠোতে একো এক্সাৰচাইজ কৰা নহ'ল কাৰণে ভৰিখন অকণমান টানিছে। হ'লেও ঠিক হৈ যাব লাগে অকণমান পিছত। আকৌতো যাব আছে বহুত দূৰ, 100 কিলোমিটাৰ প্ৰায় চলাব আছে চাইকেল। লাহে লাহে ভোকো লাগিব ধৰিছে। ভোক লাগিলেনো কি হ'ব, বেগতো একো খোৱা বস্তু নাই আৰু দোকানবিলাকো এতিয়া খুলিব হোৱা নাই, যিহেতু 6:30 মানেই বাজিল। যি কি নহওক, মই 7:30 মানত চাগে কিবা আৰু খাই দিম, নহ'লে এনেকৈ চলাই থাকিলে খিনাই যাম। বাছখন থাকিলে বহুত ভাগৰ লাগি যায়। যেতিয়া মানুহ অকণমান সংস্পৰ্শত বা ওচৰ পাজৰৰ মানুহ কম থাকে, তেতিয়া মই মাস্কখন খুলি থৈছোঁ, নহ'লে ভাগৰে একেবাৰে অৱস্থা নাইকিয়া কৰি পেলায়। মই এতিয়া পাই গ'লোহি জালুকবাৰী। তাৰপিছত মই লেফ্ট টাৰ্ণ লৈ ব্ৰিজখনত উঠিব লাগিব। তাৰপিছত পাঠশালা পাম আৰু পাঠশালা ইয়াৰ পৰা হ'ল 95 কিলোমিটাৰ। অকণমান ৰৈ দিলোঁ হৈ। এইখিনি জালুকবাৰী ব্ৰিজৰ ফ্লাইঅভাৰৰ এইখিনি ওপৰ হয়। মই তলৰ পৰা আহিছিলোঁ, তলৰ পৰা এনেকৈ সেইটো ৰাউণ্ডেৰে ঘূৰি আহি এইখিনি পালোহি। এইটো ডক্টৰ গোবিন্দ হাজৰিকাৰ সমাধিক্ষেত্ৰ হয়। আৰু মই এতিয়া দেখাব ওলাইছোঁ মোৰ চাইকেলখন, য'ত মোৰ 2টা বেগ আছে, তাত কাপোৰ আছে আৰু আগত পাৰ্চবিলাক আছে, মই দেখাইছোঁ। আৰু এইখনেই হ'ল মোৰ বিখ্যাত চাইকেলখন, য'ত লাগি আছে 2টা বেগ, পিছত এটা, আগৰ এটা।
পিছৰ ক্লিপত বেগটো লগাই থোৱা আছে আৰু বহিবৰ কাৰণে আছে এটা ষ্টপিনা বিষোৱা চিট আৰু ভৰিব খোৱাকৈ দুডাল পেডেল। ইয়াত লৈছোঁ চেনিটাইজাৰ আৰু এইটো হ'ল পানীৰ বটল, পানী লাগিলে পিয়াহ খাওঁ। আৰু এইটো বেগৰ আছে, বেগত পাৰ্চ আৰু মোবাইলটো থৈ দিওঁ। আৰু মই এতিয়া যাব ওলাইছোঁ শৰাইঘাট ব্ৰিজখনলৈকে। তাৰপিছত তো পোনে পোনে গৈ মই পাঠশালা পামেই। ইয়াৰ পৰা জালুকবাৰী এইখিনিৰ পৰা ওলালোঁ এতিয়া। আগত এইখিনি মাস্কখন কিবাকৈ মাৰি লওঁ, তাৰপিছত আৰু মাস্ক নামাৰিলে হৈ যাব তাত, কাৰণ সেইফালে অকণমান মানুহৰ ভিৰটো কম হয়। এইখিনিত চব মানুহবিলাক নিজৰ কৰ্মলৈ ওলাই আহিছে। এতিয়া 7টা বাজি গ'ল, যিহেতু আকৌ 26ৰ পৰা লকডাউন ঠিক নহয়, 6টাৰ পৰা চব দোকান পোহাৰ চববিলাক বন্ধ, মানুহৰ কৰ্মখিনি শেষ হ'ব। তো মানুহবিলাকে চাগে এতিয়া জলদি কামলৈ ওলাই আহিছে। খিনাই গ'লোঁ, ভোকো বহুত লাগিছে। এতিয়া এইখন হোটেলত কিবা এটা খাওঁ, খাই পেলাই আকৌ মই পেটটো ভালকৈ ফুৰাই লৈ তাৰপিছত আকৌ পাঠশালালৈকে যাম। Dried out tears of sorrow, black
ভৰালোঁ আৰু এতিয়া মই গৈছোঁ মাজত আৰু ফটো ৰখা প্লেন নাই এতিয়া মই ডাইৰেক্ট পাঠশালা যাম আৰু আহি পালোঁ এতিয়া মই মদনপুৰৰ টোল গেটখন যিখনত আজি মই চাইকেল লৈ আকাৰে টোল দিব নালাগে কিন্তু গাড়ীত যেতিয়া আহোঁ যোনদিনা আহোঁ সেইদিনা মই 100 টকাকৈ 200 টকা টোল দিওঁ সেইকাৰণে মই এইটো ৰাস্তাৰে আজিকালি নাহা কৰিছোঁ আগত বাইহাটাত এটা সৰু গাঁৱৰ ৰাস্তা আছে সেইফালেদি গ'লে পোনে পোনে চাংচাৰি ওলাব পাৰি তেতিয়া গোটেই ৰাস্তাটো টোল ফ্ৰী হয় আৰু তেনেকৈ মই 100 টকাকৈ 200 টকা বচাওঁ আৰু আগত মই দেখাই আছোঁ কোনটো ৰাস্তাৰে গ'লে সম্পূৰ্ণ ৰোডটো টোল ফ্ৰী হয় আপোনালোকে তেনেকৈ যাব পাৰিব অকণমান আগত গ'লে গেট হৈকা হস্পিটেল এখন আছে তাৰ ফ্ৰণ্টেৰে সোমাই যোৱা এটা ৰাইট চাইডে যি ৰাস্তা আছে এইটোৱে হয় ৰাস্তাটো এনেকৈ গাড়ীবিলাকে আহিছে কিছুমান এনেকৈ গৈ পেলাই লেফ্ট টাৰ্ণ লৈ এনেকৈ চিধা গ'লে ফাৰ্ষ্ট ৰেল লাইনটো ক্ৰছ হ'ব লাগে তাৰপিছত আকৌ পোনে পোনে গৈ 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 চাংচাৰি ওলাব পাৰি এই ৰাতিপুৱাই ওলাইছিলোঁ এতিয়া 12টা বাজিবৰ হ'ল ময়ো আহি এই টিহু পাৰ হ'লোঁ এতিয়া আৰু মাজত 5000 গুচি আছে তাৰপিছত পাঠশালা পামেই আৰু মাজত 8 কিলোমিটাৰমান হ'ব পাঠশালা পাবলৈ এই মই আহি পাঠশালা পালোহি 12টা 10 মান হৈ গ'ল এতিয়া বাজি মই পাঠশালাৰ চকটো পাই হাৱেৰ চকটো পাই কিনে মই ৰাইট টাৰ্ণ ল'ব লাগিব এইখিনি আছিল মোৰ এই ভ্লগটোৰ ভিডিঅ'খিনি আৰু সকলোৱে এই কৰোণাৰ এই সময়ত নিজকে কৰোণাৰ পৰা মুক্ত কৰি ৰাখক মাস্ক পৰিধান কৰক সকলোৱে কোনো মানুহ বেছি সমাগম হোৱা ঠাইত বেছিকৈ ওলাই নাযাব আৰু হাত ভালকৈ চেনিটাইজ কৰি থাকিব হাতখন আধা ঘণ্টা মূৰে মূৰে পাৰিলে ধুব আকৌ লগ পাম নেক্সট ভ্লগত তেতিয়ালৈকে সুৰক্ষিত থাকক জয় আই অসম